बे पार्टी नांगोलाव मालाबो भट होनो नाङा प्रमोद बरे এই 5 বছৰত পইচাটো এনেকুৱা মিসইউজ কৰিছে আহি আছে গভৰ্ণমেণ্ট 2 মাহ পিছত 3 মাহ পিছত হলেও আহি আছে তেতিয়া মই দেখিব ই কিমান কোটি কোটি অকল সাপ্লাই কাম নকৰাকে আৰে আপুনি চাওকচোন ৰ মই কম এটো কি কয় ওএসটি না কি কয় মততে কনসালটেন্ট নিচিনা মানুহ আছে তাৰ লগত 12 জন না 20 জন এনেকুৱা সংখ্যাটো মই একজাক্ট 20-25 জন মান থাকিব লাগে तारमाने प्लेनिंग करे आरोखि हटे सो हेलो लोगोफोर गुड मर्निं बयखौबो नोंथांमोनखौ आंनि मनजय बर' अफिसियेल इउटुब चेनेलनि गेजेरै बयखौबो बरायनानै लाग्रोलायबाय आरोना दा गोबावबो जाबायमोन आपडेट होयैया भिडिअ लाबोयैया ओंखायनो दिनै आपडेट होनो होननानै लाना फैबाय आरोना बेरेफुंजानि नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायबानो जाबाय आरो टाइटेल आरो थाम्बनेलाव आरो इन्ट्र नायनानै मिन्थिखाबाय जानांगौ दिनै आं सोरनि सायाव आपडेट भिडिअ लानानै फैदों आरो भिडिअ आगारनो हायैनि जाहोनानो जाबाय माने कलेजाव दा साननैसो एखेबारे प्रग्रामफोरबो जाबाय दं आरो रेगुलार थांबाय थानाय जाबाय दंना बेनिखायनो भिडिअ लाबोनो हायाखै आरोना आरो दिनैबो फ्रेशार्स दङ आरोना फ्रेशार्सनि ब्लग नायनो गोसोबा नोंथांमोना डिसक्रिपसनाव ब्लग चेनेलनि लिंकआ दङ थांनानै नायहैबानो जाबाय आरोना बिदिब्ला लोगोफोर नोंथांमोना जुदि चेनेलाव गोदानै फैदोंबा अन्नानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै होलांदो आरो गोदानै फैदोंबा अबे डिस्ट्रिक्टनिफ्राय नायदों कमेन्ट खालामनानै खिथाहरनो दाबाव दाथ' नोंथांमोना थाम्बनेल आरो टाइटेलाव नायनानै मिन्थिखाबाय दा बिनि सायावनो हाग्रामा सारा मा बुंदों नोंथांमोना नैबे भिडिअखौ फुल नायनानै लाबानो मिन्थिगोन आरोना लोगोफोर बिदिब्ला फार्स्टआवनो नैबे भिडिअखौ नायनानै लाग्रो प्रमोद बरे এই 5 বছৰত পইচাটো এনেকুৱা মিসইউজ কৰিছে মানে আহি আছে গভৰ্ণমেণ্ট 2 মাহ পিছত 3 মাহ পিছত হলেও আহি আছে তেতিয়া মই দেখিব ই কিমান কোটি কোটি অকল সাপ্লাই কাম নকৰাকে আৰে আপুনি চাওকচোন ৰ মই কম এটো কি কয় ওএসটি না কি কয় মততে কনসালটেন্ট নিচিনা মানুহ আছে তাৰ লগত 12 জন না 20 জন এনেকুৱা সংখ্যাটো মই একজাক্ট 20-25 জন মান থাকিব লাগে तारमाने प्लेनिंग करे आरोखि हटे जेनेबा रायजोर माजत केनेके যাব লাগে रायजोर माजत কি কৰিব লাগে কেনেকে আগবাঢ়ি যাব লাগে এইবিলাকো প্লেনিং কৰে ইহতে ইহতক মাহত 1.5 লাখ 2 লাখ এনেকুৱা স্যালাৰি দে এটো কেনেকুৱা হিসাব কৰিব হি অডিটত এনেকুৱা হয় নাকি আমিতো নিজাবগে কোনবা দিল্লী পৰা কোনবা চেন্নাইৰ পৰা এনেকুৱা মানুহ আনি ফেলাই মই বিটিসি চলোৱা নাই এনেকুৱা প্লেনিং ৰাস্তাটো এনেকুৱা এইবিলাকত 1.5 লাখ 2 লাখ স্যালাৰি দি ফেলাই ৰাখিছে আপুনি চেক কৰকচোন একবাৰ আচ্ছা এইবিলাক কেনেকৈ কোনবা আইএস অফিচাৰৰ 1.5 লাখ টাকা নাপায় স্যালাৰি পাগল নিচিনা কিন্তু এই মানে কনসালটেন্সি নামত মানে অবাবতে প্ৰমোদ বৰুৱাই কিছু পইচা খৰচ কৰিছে আপুনি চেক কৰ আপুনি যে মাত্ৰ ক'লে যে এই 2-3 মাহৰ পিছত যেতিয়া আকৌ সরকার আহিব তারমানে কি আপনি সরকার আইলে এইবিলাক তন্ন আপোনাক দেখাই দিম মই ইহতে কিমান পইচাটো মিসইউজ কৰিছে সরকার ইলিগাল কেনেকে এই লিলি হোটেলত সরকার বনোৱা যায় আচ্ছা হ্যাঁ লিলি হোটেলত সরকার বনোৱা যায় আর ইয়াৰ পিছত আমি জেন হক এটো যেতিয়া নো কনফিডেন্ট মোশন আনিছিল নো কনফিডেন্স এই মানে আপুনি কোন বিচাৰিছে একক বৃহৎ দল যেহেতু আপুনি আছিল আপুনি 17 খন পাইছিল গতিকে ৰাজ্যপালে আপোনাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব লাগিছিল কিন্তু আপোনাক নিদি সেকেন্ড পজিশনত থকা দলটোক প্ৰথম আগুৱাই দিলে প্ৰথম এসেম্বলি হোৱা আগে একটা নিয়ম আছে মেজৰিটি দেখাব লাগে এই এসেম্বলিত হয় এটো হল বেলট পেপাৰ ভোটিং দি হয় এটো বেলটৰ যোগেদি ভোটিং হ'ব লাগিছিল এটো সিস্টেমে হয় পুরা অল ইন্ডিয়া পুরা ওয়ার্ল্ডতে হয় এটো নকৰি পেলাই মুখেদি কৈ পেলাই হাত দাঙিব দিছে এটো ইলিগাল সরকার নয় কিছু কয় ইয়াতেতো এসেম্বলিত হাল্লা হুল্লা হয় আৰু আপোনালোকে ক্যামেৰা দেখিছিনা নাই মই নাজানো এইটো ইলিগাল এটো কাৰণে এই সরকারটো ইলিগাল আৰু ইয়াত মই কেনেকৈ যাম আৰু পিছত মই উপায় নাই যেটো সরকারটো বনালে লিগেল হোক ইলিগাল হোক সরকারটো বনালে এনেকুৱা ইমান ইলিগাল সরকার জবৰদস্ত কৰি আছে মই না যাওঁ লাগিলে মই আমাৰ অপজিশনৰ লিডাৰ ঠিক কৰি পেলাই মই যাব দিম অপজিশন লিডাৰ মই দেৰাসাত বসুমতাই মই দিছে সি গৈ আছে মই কেনেকৈ যাম
সরকারটো কেনেকা বনাই এই সিস্টেমতে অহা নাই ইয়াত কেনেকে যাম মই নহয় আপুনি 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 এটা বাৰু প্ৰতিবাদ সূচকভাৱে আপুনি নগ'ল সেইটো মই মানি লৈছোঁ কিন্তু আপুনিতো নিজেহে নহ'ল বিৰোধী নেতা আপুনিতো দেৰহাজাত মুছাহাৰীক আপুনি দায়িত্বটো দিলে মই দেৰহাজাৰৰ দায়িত্ব দিছে তাৰমানে একেটাতো হ'ল আপুনি নহ'ল কি হ'ল আপুনিতো বেলেগ এজনক দি দিছে মই দিছোঁ আৰু 2 নম্বৰ কথা আপুনিতো দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলা মানুহ গতিকে আপুনি ধৰক এটা সমষ্টিটো আপুনি প্ৰতিনিধিত্ব কৰি আছিলেই সেই সমষ্টিটোৰ মানে যিবিলাক সমস্যা বা যিবিলাক কথা সেইবিলাকতো আপুনি উত্থাপন কৰিব লাগিছিল সেই সমষ্টিটোৰ সুখ দুখ আপুনি একো সৰকাৰটোৱে ইলিগেল এই ইলিগেল চৰকাৰৰ কি প্ৰশ্ন দিব মই একটাও প্ৰশ্ন যোৱা নাই মোৰ সরকারে ইলিগেল এই ইলিগেল সরকারের মই কি আর প্রশ্ন উঠিব দিব লগা আছে তাৰমানে ইলিগেল সরকার হওয়ার কারণে আপনি 5 বছৰত এটা দিনো আপনি ভৰিয়ে নিদিলে দিয়া নাই আর প্রশ্ন করা নাই মই টিআৰৰ ৰাইজে বা বিটিসি ৰাইজে আপোনাক এবাৰ আকৌ উভতাই আনি শাসনত বহুৱাব বিপিএফক আৰু আপুনি মুৰব্বী হ'ব মই আপোনাক সুধিছো যে আপুনি 17 বছৰত কৰা উল্লেখনীয় কাম 5টা মানৰ ভিতৰত আপুনি কোন গীতাক অভিহিত কৰিব যে উল্লেখনীয় কাম মোৰ দিনত হোৱা এগীতা ফার্স্ট বড় ভাষাটো এই চিটলত সোমাইছে আপনিতো জানে হয় এটো বিরাট ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে হয় আৰু আমি 4টা জিলা বনাব পাৰিছে আৰু সাব ডিভিজন বনাব পাৰিছে আপুনি সব পৰ্বজৰা জংগলে আছিল সাব ডিভিজন বনাই পেলাই এতিয়া ভাল হ'ল সালবাৰী নতুন সাব ডিভিজন পালেও আমি ইয়াৰ পিছত ভেৰগাঁও সাব ডিভিজন পালে নতুন ডিস্ট্রিক্ট আমি পাইছো চিৰাং বাক্সা আৰু ওদালগুৰি ইয়াৰ ওপৰত আৰু কি লাগে ৰাস্তা হস্পিটাল এইবিলাকতো নকবি আমি সিআইটিটো আমাৰ বিটিচিৰে এইবিলাক আমি ইউনিভাৰ্চিটি মেডিকেল কলেজ আৰু আমি এতিয়া নতুনকৈ আমি ভাবি আছো যে ওদালগুৰি বা সেইফালে গহপুৰ বা বিশ্বনাথ এতিয়া নতুনকৈ যেটো গাঁও সোমাইছে 60টা এইবিলাকো যাতে আসানি হয় কাম কৰিবলৈ সেইকাৰণে ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট তাৰমানে তাতে আমি যাই পেলাই অফিচ কৰিব পাৰা এনেকুৱা বনাম বুলি আমি ভাবি আছো কিন্তু আপুনি এইমাত্ৰ যিকেইটা ক'লে মেডিকেল কলেজ সিআইটি ইউনিভাৰ্চিটি এটোতো বিটিচিৰ নহয় এটোতো চেণ্ট্ৰেলে দিয়া বস্তু এটোকে আনক না প্ৰমোদ বড়াই মই নিচিনা আনকচোন আপনি যদি গভর্নমেন্ট অফ ইন্ডিয়া বা গভর্নমেন্ট অফ আসামৰ পৰা একো যদি নুখোজে আচ্ছা একো নাপাব আপনি নুখোজি পেলাই থাকিলে আমি ইউনিভার্সিটি এই মেডিকেল কলেজ এই সিআইটি বিলাক ফালে হয় আপনি চাওক আমি আমাৰ টার্গেট আছে নতুন মিনি সেক্রেটারিয়েট এইবিলাকতো বিটিসি পইচা দি বনাব নোৱাৰে আপনি আৰু ইণ্ডো ভুটান নেশনেল হাইৱে এটো আপনি বিটিসিৰ পইচা দি কৰিব নোৱাৰে এইবিলাক কথা এটোতো আপনি এইবিলাক খোলে নহব না আমি এপ্রোচ কৰিব জানিব লাগিব তেতিয়াহে আপনি পাব কিয় এপ্রোচ কৰা নাই আপনি যে প্ৰমোদ বড়াই যে কৈ আছে সেই যে কৰবা ডাংথলত ৰেল কোচ ফেক্টৰী এইবিলাক লিখি পেলাই আনিলে হ'ব হা আপনি অলপ কষ্ট কৰ দিল্লীত যাই পেলাই কৰবা সেন্ট্রাল ইউনিভার্সিটিৰ কথা কৈছে এনে লিখি পেলাই এগ্ৰিমেন্ট কৰি পেলাই আনিলে পাব আপনি দিব আপোনাক আপুনি আপুনি সেইখিনি কৰিছে আপুনি তাৰ উপৰিও আৰু কেইটামান কাম কৰিছে আপুনি নিজে নাই কোৱা মই কৈ দিছো আপোনাক যে আপুনি অসমৰ বাহিৰত আপুনি চেন্নাই আপুনি কলকাতা আপুনি বেংগলোৰ এনেকুৱাত আপুনি বড়োলেণ্ড গেষ্ট হাউচ আপুনি আপোনাৰ দিনতে চাগে হৈছিলে সেইখিনি আপুনি কৰিছে তাৰপিছত ইয়াৰ ধৰক এতিয়া সেক্ৰেটাৰী এবাৰ মুম্বাইত বনাম মুম্বাইত কৰা নাই গেষ্ট হাউচত মাতি মুম্বাইত লম এইবাৰ মুম্বাইত লোৱা নাই এইবাৰ লম আৰু ইয়াৰ কোকৰাঝাৰৰ যি সেক্ৰেটাৰিয়েট ইয়াতোতো আপোনাৰ দিনতে বনোৱা আমাৰ দিনত বনোৱা পইচা আমাৰ নহয় দিছপুৰৰ বিটিচিৰ প্লেন বাজেটত পইচা দি আমি বনোৱা নাই আপনি কষ্টকৰ এপ্ৰচিং বিলাক ঠিক হ'ব লাগিব সদায় বিটিচিৰ যিখিনি বছৰত পইচা দিয়ে এইটোকে খাব কাৰণে ধান্দা কৰি থাকে আপোনাৰ দিনত বোলে এটা সুবিধা আছিল যে দিল্লীৰ পৰা যিটো পইচা আহে দিছপুৰৰ হৈ আহিলেও আপোনাক তৰুণ গগৈ ডাঙৰীয়াই বোলে পুৰা ফ্ৰীকে এৰি দিছিল যে দিছপুৰে তাত হকাবগাধা কৰা নাছিল এতিয়া হেনো প্ৰমোদ বড়োৰ দিনত দিল্লীৰ পৰা যিটো পইচা আহে দিছপুৰে
পুৰা একদম চেকি চেকি ধৰে পুৰা ফ্ৰীকে ইহঁতৰ কথা এইটো মোৰ লগত এইবিলাক নহয় যি আহিব যি পাব লগা আছে আমি পাবই এইটো আপুনি যদি খালি খাওয়াতে ধান্দা থাকে তেতিয়াহ'লে কেনেকৈ পইচা দিব আপোনাৰ দিনত আপুনি 17 বছৰ হৈছেতো মুৰব্বী আপুনি এবছৰত আপোনাৰ যেটো বাজেট দিল্লী আৰু দিছপুৰে আপোনাক কিমান দিছিলে সহযোগিতা কিমান কৰিছিলে আমি আগত যেনেবা 600-700 সামথিং আছিলে কিন্তু বৰাই এতিয়া 1000ৰ ওপৰত যাব লাগিছিল কিন্তু 900 কে দিছে বুলি কৈছে 10% বছৰে এনহান্স হৈ থাকে এটো কৰা নাই প্ৰমোদ বড়ো এপ্ৰোচ কৰিব লাগিব তো এটো সিস্টেম একটা আজি যদি 100 টাকা দিছে অহা বছৰত 110 টাকা দিব লাগিব নেক্সট বছৰত 120 টাকা আপোনাৰ দিনত হৈছিল নে এটো হৈছে বাপ আমি কম্প্ৰমাইজ কৰা নাই এটো কম্প্ৰমাইজ নকৰো মই এটো সিস্টেমে নহয় হেতু আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হৈছিল কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত হৈছিল নাই হৈছে কত হোৱা নাই হৈছে আমি এইবিলাক কম্প্ৰমাইজ কৰা মানুহ তেতিয়াহ'লে আপুনি যদি পাৰিছিল তেতিয়া এতিয়া তেনেহ'লে কি হিমন্ত বিশ্ব শৰ্মাই এটো হবুলে দিয়া নাই মই আহকচোন আপুনি কাম কৰক না জীৱটো মই কি কৈছে যিখিনি দিছে এটোকে আপুনি ভালকে ইউটিলাইজ নকৰে বা বছৰত যেটো ইউটিলাইজ কৰিব লাগে এটো কৰিব নোৱাৰে খাৱাৰ ধান্দাত থাকিলে কেনেকৈ ইউটিলাইজ কৰিব পাৰিব কেইবাগৰাকীও ইউপিপিএল নেতাৰ মুখতো শেহতীয়াকৈ শুনিছো বা প্ৰমোদ বড়ো ডাঙৰীয়াও খুব ইংগিতপূৰ্ণভাৱে এটা কথা কৈছে যে বিটিএডিৰ ৰাইজে এতিয়া বা বিটিআৰৰ ৰাইজে এতিয়া শান্তি বিচাৰে আগৰ সেই ৰক্তাক্ত পৰিৱেশ বা হত্যা হিংসা এইবিলাক নিবিচাৰে ইউপিপিএলৰ চৰকাৰ যেতিয়াপা হৈছে প্ৰমোদ বড়োৰ দিনত বোলে এটাও গুলি ফুটোৱা ঘটনা ইয়াত হোৱা নাই এজনো মানুহক কোনো গুলিয়ে হত্যা কৰিব পৰা নাই কিন্তু আপোনাৰ দিনত সেইবিলাক নাছিল মানুহ গুলি খাই মৰিছিল মানুহ ইয়াত উলাবলে ভয় কৰিছিল তেনেকুৱা এটা পৰিৱেশ আছিল নিশা হলে কোকৰাঝাৰ একদম নিতাল নিস্তব্ধ হৈছিল কিন্তু এটা 11টা বজাতো ৰেষ্টুৰেণ্ট খুলি মানুহে বোলে একদম পাৰ্টি কৰি থাকিব পাৰে আপোনাৰ দিনত হেতু হোৱা নাছিল গতিকে সেই আইন শৃংখলা পৰিস্থিতিটো আপুনি যদি আকৌ মুৰব্বী হয় তেনেকুৱা যদি আকৌ কিবা ৰক্তাক্ত পৰিৱেশ বা শান্তি বিঘ্নিত হয় তেতিয়া কেনেকুৱা হ'ব মই কম আমাৰ 17 বছৰত নবদলেন নৰেছ কোৱা মানুহটো প্ৰমোদ বড়ো আছিল আপুনিও জানে এটো কিমান নাটক কৰিছে মই কম এজন পুলিশ বডিগাৰ্ড লৈ ফেলাই দুইজন থাকিব দে সেই সময়ত প্ৰমোদ বড়োৰ লগত একজন না দুইজন আপসু প্ৰেসিডেন্ট নবদলেন নৰেছ পুলিশ বডিগাৰ্ড লৈ ফেলাই যেতিয়া নবদলেন নৰেছ ডিভাইড আসাম 50-50 এই নেশনাল হাইৱে এই ৰেল লাইনত যেতিয়া নাকি বন্ধ কৰে বা হাল্লা কৰে বা আন্দোলন কৰে আপনি ভাবেনে এই আসু আন্দোলনৰ সময়ত এই আসু প্ৰফুল্ল মহন্ত বা কোনোবা ডাঙৰ লিডাৰ সকলে পুলিশ পাইছিল জানো আন্দোলন সময়ত ইহঁতে মই পাইছিল জানো আন্দোলন সময়ত তো এইটো কি নাটক আমাক বুৰ্বক বনাইছে এইটোতো নাটক সেইকাৰণে কৈছো এই নবদলেন নৰেছ এই প্ৰমোদ বড়ো যে হাল্লা কৰি আন্দোলন কৰি আছে এইটো পুৰা ইলেকশনারি পুৰা নাটক दाथ' लोगोफोर भिडिअखौ नायनानै नुखाबाय आरो नोंथांमोना फेसबुकाव नुखादोंबो जानो हागौ आरो बै इउपिपिएलनि फ्लेगखौ सावनाय नोंथांमोना फेसबुकाव नुदोंबो जानो हागौ आरोना आंबो मैया फेसबुकाव नुदोंमोन आरोना स्क्रल खालामनायावनो बेफोरबायदि नुनाय दंमोन आरोना दा साननैसोथ' प्रमोद बड़ो आरो मा होनो हाग्रामा सारमोननि एसे दावराव सोलिबाय दङ आरोना भटनि लानानै नोंथांमोनाथ' मिथिखादों बेनो होगोन ना बेनो होगोन बेफोरबायदिनि दावराव सोलिबाय थानाय नोंथांमोना नुखादों जानो हागौ आरोना बेनिफ्राय दा नोंथांमोनाथ' नुखाजोब्बाय हाग्रामा सारा मा बुंखो आरो नोंथांमोना जुदि चेनेलाव गोदानै फैदोंबा अननानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै खिथाहरदो बबे डिस्ट्रिक्टनिफ्राय नायो बिदिब्ला लोगोफोर दिनैनि आपडेटआ बेखिनियानोसै नेक्स्ट भिडिअ थाबैनो लोगो मोनगोन बाय बाय